গুড মৰ্ণিং। ৰাতিপুৱা শুই উঠি গা পা ধুই কিনে আইনাৰ ওচৰত থিয় হৈ নিজকে সজোৱাৰ অকণমান কৰ্তব্য বা নিয়ম বুলিয়ে ক'ব লাগিব। যিহেতু মই বিয়া হৈছোঁ, এতিয়া নিয়ম মতে সেন্দুৰ লৈ লৈছোঁ অকণমান। তাৰপৰা সেইটো মই কভাৰটো মেছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। কেনেকৈ লাগিছে কমেণ্ট কৰি জনাবচোন। মোক এইটো ভালেই লাগিছে বাৰু, ইমান বেয়াও লগা নাই। তো গুড মৰ্ণিং গাইজ, সুপ্ৰভাত। সকলোৱে যাতে দিনবোৰ ভালে যাওক আজি। হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰি সকলোৰে ভাল বুলি মোৰো ভাল। মোৰ চেনেলৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধু বান্ধৱীসকল, মইনো আজি কি কৰোঁ কি নকৰোঁ আপোনালোক সকলোবোৰ শ্বেয়াৰ কৰি যাম। প্লিজ মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই দিব দেই। আৰু যদিহে তোমালোকে মোৰ ফেচবুকত চাই আছা তেতিয়াহ'লে ফ'ল' কৰি যাব, আৰু যদিহে ইউটিউবত চাই আছা ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। গুড মৰ্ণিং গাইজ। আমাৰ ঘৰৰ নতুন সদস্য, এয়া হাজবেণ্ডে পাত কাটি দিছে ছাগলীক। এইটো হ'ল আজিয়ে জন্ম হৈছে দেই, ইমান মৰম লগা, ইমান ধুনীয়া, চেম মাকৰ লিখীয়া ক'লা। দুটা হৈছে, এইজনী মাইকী ছাগলী আৰু এইটো হৈছে মতা ছাগলী। তাৰপৰা হাজবেণ্ডে মানে ক'লা সূতা বান্ধিছিলে, দেখিবলৈ আৰু অকণমান মৰম লাগিব ন, দেখিব ইমান ধুনীয়াই আছে চাবলৈ। ইমান সৰু সৰুটো এনেকৈ ভাল লাগেই আৰু চবৰো। মোকতো বহুত বেছি ভাল লাগিছে। সেইটো একে চেম মাকৰ লিখিয়াই। আমাৰ ঘৰৰ ছাগলীবোৰ চব মানে ক'লাই আৰু সেয়া পলাই আছিলে, মানে বান্ধিবলৈ নিদিয়ে। পিনে মৰম কৰি আছোঁ। তাৰপিছত হাজবেণ্ডে বান্ধি দিছে আৰু ধুনীয়াকৈ। সেইফালে আৰু ছাগলীয়ে আমাৰ চুৰ কৰিবলৈ আহিছিলে, তো চুৰ কৰিব নোৱাৰিলে। আগফালে পাছফালে মানুহ থাকে, তো চুৰ আহিলেও চুৰ কৰিব নোৱাৰে ন। তো এতিয়া মই বনাবলৈ লৈছোঁ মেগী। ইফালে বইল কৰি দিছোঁ মেগী প্ৰথমে। তো চবেই বেলেগ বেলেগ টাইপত খায় ন। আজি মই ভাবিছোঁ মই বেলেগ ষ্টাইলত বনাম বুলি। ষ্টাইল নহয় আৰু চিম্পলকৈ। ইপিনে জলকীয়া দুটামানকৈ দিছোঁ, তেল গৰম কৰি কিনে। তাৰপৰা আৰু তাৰপৰা গৰম পানীতে মই চয়াবিন তিয়াই থৈছোঁ। তাৰপৰা চয়াবিনটো দি দিম, ইয়াত একেলগে ভাজি থাকিম। তাৰপৰা চবেই মেগী বেলেগ বেলেগ টাইপৰ বনাব জানে আৰু সকলোৱে জানে। তাৰপৰা মই আজি বনাইছোঁ মানে বেলেগ টাইপ ধৰণৰ বুলি। অকণমান ৰংচঙীয়া হৈ গ'ল, তেতিয়া মই দি দিছোঁ নিমখ। তাৰপৰা দিম মই এতিয়া হালধি। নিজৰ জোখৰ মতে দিব আৰু যি যি বস্তু দিব পাৰে। এতিয়া ধুনীয়াকৈ কালাৰ আহিছে। তেতিয়া মই দি দিছোঁ ভাত। ৰাতি ঠাণ্ডা ভাত আছিলে, তো মানে ঠাণ্ডা ভাতটো খাবলৈ মন নাযায় ন, সেইকাৰণে মই ভাবিছোঁ নেপেলাকৈ ইয়াতে মানে ইউজ দিম বুলি ভাবিছোঁ। ধুনীয়াকৈ কি হয় নাজানো আৰু, ফাৰ্ষ্ট টাইম বনাইছোঁ ময়ো। তেনেকৈ বনাই কিনে খাই পোৱা নাই আৰু, এবাৰ মই ফাৰ্ষ্ট টাইম বনাম, কি হয় নাজানো। এতিয়া মই ভাতটো দি কিনে ধুনীয়াকৈ লৰাই দিছোঁ। দেখিবলৈতো ধুনীয়াই লাগিছে বাৰু কালাৰটো। তাৰপৰা কি হয় নাজানো, পাছতহে গম পাম, হোৱাৰ পাছত কি হয় কেনেকুৱা হয়। ইয়াত ধুনীয়াকৈ কালাৰ আহি গ'ল। এতিয়া মই ইয়াত দিম মেগী বইল কৰি থোৱা, আগতীয়াকৈ বইল কৰি থৈ দিছিলোঁ। তাৰপৰা মই ইয়াতে একেলগে দি দিছোঁ। তাৰপৰা ইয়াত মই মেগী মছলা আৰু দুটামান বিলাহী দিছোঁ, কাৰণ অকণমান টেঙা টাইপৰ মানে অকণমান তেনেকুৱাই আৰু হ'লে মানে ভাল লাগে। সেইকাৰণে মই দুটামান দি দিছোঁ মেগী মছলাটো আৰু বিলাহী। সেইবোৰ দি এতিয়া ধুনীয়াকৈ লৰাই দিম। তাৰপৰা মই এয়া হৈ গ'ল ইমান ধুনীয়াকৈ পোলাওৰ নিচিনা লাগিছে, হয় নাই দেখিবলৈ? কিন্তু মই এতিয়া ট্ৰাই কৰি চাম। খাবলৈতো ধুনীয়াই হৈছে। আপোনালোকে যদি বিশ্বাস হোৱা নাই, ঘৰত ট্ৰাই কৰি চাব পাৰে। গধূলাই হৈ গ'ল, 5টামান বাজিছিলে। তেতিয়া মোৰ দুটামান কাপোৰ ইস্ত্ৰি কৰিবলৈ আছিলে। এতিয়া মই কাপোৰ ইস্ত্ৰি কৰিছোঁ। ইফালে মায়েনো কি কৰি আছে, মোক চাই আছে ধুনীয়াকৈ পৰ্দাৰ ফালে।
তাৰপৰা মই ভাবিছোঁ এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম বুলি। অতি সোনকালে লগ পাইছোঁ নতুন ব্লগৰ যোগেদি। আজিলৈ টাটা বাই বাই। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু যদিহে ভাল পালে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কমেণ্ট কৰি দিব। বাই বাই গাইজ।